নমস্কাৰ, মই বহুত দিন হ'ল ভিডিঅ' বনা নাই। আকৌ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বহুত দিন হ'ল, যিহেতু গা চা বেয়া আছিলে আৰু দিবলৈ মন যোৱা নাছিলে। আকৌ আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। খুব ধুনীয়াকৈ আজি ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু সকলোৱে চাব। আৰু এইযোৰ হৈছে মিচিং যোৰা। দামটো আপোনালোকে কৈ দিব, কয় মই শেষলৈ কৈ দিম। এইযোৰ অলপ হেভি হ'ব দেই। মিচিং যোৰা খুব ধুনীয়া হয়, আহল বহল দীঘল হয়। আপোনালোকক মেলি দেখাই দিম। মই অৰ্ডাৰ সেই তাতে দিওঁগৈ। আৰু এই আছক, মোবাইলটো ভালকৈ থ'ব নোৱাৰিলোঁ দেই মই আজি। খুব ধুনীয়া হয়, ৰেড কালাৰ হ'ব। আৰু ফুলখিনি চাওক, খুব ধুনীয়া লাগিছে। আৰু আপোনালোকে ল'লে স্ক্ৰীনশ্বট মাৰি লওক। এই কাপোৰযোৰ পাব 3150 টকা। 3150 টকা মাত্ৰ। আৰু তাৰে ছাইড পটিখিনি মই দেখাই দিছোঁ। এইখিনি হ'ব ছাইড পটি। আৰু ব্লাউজটো আপোনালোকে হেভিকৈ কৰিব পাৰিব। ব্লাউজৰ পিচটো হেভি হ'ব, ইয়াতে লাগি আছে। এইখিনি হ'ব ছাইড পটি, চাওক। এইখিনি হ'ব ছাইড পটি। ইমান ধুনীয়া লাগিছে চাওকচোন, খুব ধুনীয়া হয়। এয়া ছাইড পটি হ'ব। এইখন হ'ব আপোনাৰ মেখেলাখন। এইখন হ'ব মেখেলাখন। মই যিহেতু মোবাইলটো পথালি কৰি লৈছোঁ, গতিকে গোটেই কেমেৰাত কভাৰ কৰিব পৰা নাই আচলতে। আৰু মাতটো যিহেতু নুশুনিব মোৰ কিবা, সেইটো কাৰণে মই মানে ওচৰৰ পৰা কিবা কৰি লৈছোঁ। আৰু ওচৰতে যিহেতু ঢকুৱাখানা টাউনখন ওচৰতে, যিহেতু গাড়ী মটৰ মাত বহুত। অঁ, কাপোৰ দি যা আকৌ। অকল ৰেড কালাৰ ক'লৈ গ'লি তহঁতি? কাপোৰ দি যা না, ৰেডখিনি দি যা। আৰু এইটো হ'ব, এয়া চাওক, ফিক্স পাৰি হ'ব। এইটো ফিক্স পাৰি হ'ব আৰু ৰেড কালাৰ হ'ব। খুব ধুনীয়া কাপোৰ হয় এযোৰ, চাওক খুব ধুনীয়া হয়, খুব ধুনীয়া। এয়া বহল দেখিছেনে? কিমান এনচি আছে, কি আছে, মই আপোনালোকক দি দিম বাৰু, লিখি কিনে দি দিম। এইবাৰ মিচিং যোৰাবোৰ কিমান এনচি আছে, কি আছে, সম্পূৰ্ণ আপোনালোকক লিখি কিনে দেখাই দিম। আৰু আপোনালোকে সোনকালে স্ক্ৰীনশ্বট মাৰি লওক আৰু কাপোৰযোৰ অৰ্ডাৰ কৰি লওক। এয়া দুযোৰ তিনিযোৰ আপোনালোকক খুলি দেখাই দিছোঁ। ইয়াৰে ব্লাউজ পিচ আহিব, ছাইড পটি আহিব, গোটেইখিনি আহিব। আৰু চব কাপোৰ মই খুলি কিনে নেদেখাওঁ, যিহেতু জেবিত তেতিয়া মোৰ কাপোৰ দিব লাগে, তাতো মই ফটো মাৰি বহুত দিব লগা হৈছে। আৰু এইযোৰ চাওক না, কেনেকুৱা হেভি হ'ব। এইখিনি ছাইড পটি দেখাইছোঁ দেই। তাৰে এইখন হ'ব মেখেলাখন। আৰু চাদৰখনত যিহেতু বুটা হ'ব মাজে মাজে, খুব ধুনীয়া। খুব ধুনীয়া যোৰা হয়, হেভি হ'ব, খুব ধুনীয়া হয়। আৰু খুব ধুনীয়া বহল দীঘল, আহল বহল দেই, খুব ধুনীয়া হয়। দেই আকৌ উলিয়াই যায় চাদৰখনে মেলি দিম। অকল চাদৰখন এক্সট্ৰাকৈ উলিয়াই দিম না। এইখন হ'ব মেখেলাখন। এযোৰ ৰেড কালাৰ হ'ব। দেখুৱাখিনি এটা ছাইডত মেলি মেলি এজনী ফটো মাৰি যাচোন, জেবিত দিবৰ কাৰণে। পিকু মোবাইল কিমান? আৰু এইটো চাওক, এযোৰ খুব ধুনীয়া হেভি হ'ব এই কাপোৰটো। অকল ৰেডখিনি দেখাই লৈছোঁ দেই আপোনালোকক, ৰেডখিনি দেখাই লৈছোঁ। এইখিনি চাদৰখন মেলি দিম। আকৌ এযোৰ উলিয়াই পুৰা হেভি হ'ব এযোৰ, চাওক। ফুলখিনি ওচৰৰ পৰা দেখাই দিছোঁ। এইটো বিচনী খাই আছে। আৰু ইয়াৰ ছাইড পটি আৰু ব্লাউজ পিচটো আপোনালোকক দেখাই দিছোঁ। এইখিনি হ'ব ছাইড পটি। আৰু ছাইড পটিখিনি চাওক। ৰ'বা না, অকণমান লাহেকৈ কথা পাতা। ছাইড পটিখিনি চাওক, কিমান ধুনীয়া সুন্দৰ হয় ছাইড পটিখিনি চাওক। যোনযোৰ কাপোৰ সেইযোৰ লগতে খাবি না। এইটো হ'ব ব্লাউজ পিচ, এইটো ফুল আছে, হেভিকৈ হ'ব। এইযোৰ নাই দেখুৱা ন? অঁ, হেৰি কি এযোৰকৈ খুলি দেখাব কৈছেনে? এইটো ভিডিঅ' কৰি এনেকৈ দি দিওঁ, দি দিয়া নহ'লে। অঁ, তাৰপৰা এযোৰকৈ ফটো মাৰি দিম। আমি পেলাই দিম নেকি? নহয়, সেইখিনি ফটো মাৰিব লাগিব আৰু এনেই পেলাই লয় নে? অঁ, পেলাই লয়। আৰু এযোৰ হ'ব খুব ধুনীয়া হেভি হ'ব। এইখিনি ছাইড পটিখিনি দেখাই দিছোঁ আপোনালোকক, খুব ধুনীয়া হয় কাপোৰযোৰ। আৰু ৰেড ভাগেই আপোনালোকক দেখাই আছোঁ। ৰেড আৰু ওপৰে ওপৰে দেখাম দেই, এইখিনি আৰু নুখুলোঁ। আৰু খুব ধুনীয়া হয়।
3150 টকা, মাত্ৰ 3150 টকা। ইমান হেভি কাপোৰযোৰ 3150 টকাত আপোনালোকে ল'ব পাৰিব। অঁ সেনেকৈ পাৰি পিনে ফটো মাৰি যায়। এযোৰ চাওক, খুব ধুনীয়া হয়, ল'ব পাৰিব। এযোৰ হ'ব ঊলৰ, এযোৰ খুব ধুনীয়া হয়। আৰু এইখিনি হ'ব চেমিনুনি যোৰা হয়, চেমিনুনি খুব ধুনীয়া হয়। আৰু যিহেতু ঠাণ্ডা দিন পালেহিয়ে, গতিকে আপোনালোকে সোনকালে মিচিং যোৰা কিছু লৈ লওক আৰু পিন্ধিবলৈ। হেভি একদম মিচিং যোৰা হ'ব। আপোনালোকে কেনেকুৱা কালাৰ লাগে তেনেকুৱা কালাৰতে। আৰু টচ মুগাৰো আছে, আজি নেদেখাওঁ যিহেতু। এযোৰ হ'ব চেমিনুনি হ'ব। এইখিনি হ'ব চেমিনুনি। এযোৰ চাওক না, কেনেকুৱা ধুনীয়া সুন্দৰ কাপোৰ। এয়া চাওক, খুব ধুনীয়া কাপোৰ এযোৰ। এয়া এযোৰ চাওক, খুব ধুনীয়া হয়। কালাৰটো চাওক না এযোৰ, কিন্তু এইযোৰ অলপ চিম্পুলত হ'ব। আৰু এযোৰ কালাৰটো চাওক, ইমান ধুনীয়া নহয়। এইটো কালাৰটো পিন্ধিলে কিন্তু বিৰাট ধুনীয়া লাগিব দেই। এইটো এটা এযোৰ চেমিনুনি দেখাই আছিলোঁ। এইযোৰ ঊলৰ হয়, চেমিনুনি আপোনালোকক দেখালোঁ ওপৰে ওপৰে। আৰু যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, খুব ধুনীয়া হয়। এই কাপোৰযোৰ চাওক, কাহ হৈ আছে বহুত। তো সেয়ে এযোৰ চাওক, খুব ধুনীয়া হয়। আৰু এযোৰ নামঘৰলৈ, যিহেতু এইকেইদিন গৈ আছে ন মানুহবিলাক, নামঘৰলৈ যাবলৈ এযোৰ কাপোৰ দেখাম। বগা কাপোৰ এযোৰ বগা, এয়া চাওক, ইমান ধুনীয়া ফুলপা, মানে দেখিয়ে কিবা এটা মৰম লাগি গৈছে। পিন্ধিম লাগি গৈছে চাওক। অকল 3150 টকা মাত্ৰ। ইমান হেভি যোৰাযোৰ 3150 টকা। আপোনালোকে সোনকালে লৈ লওক, যিহেতু ঠাণ্ডা দিন আহি আছে। আৰু ওচৰৰ মানুহখিনিও লৈ ল'ব পাৰিব। খুব ধুনীয়া নহয়, এযোৰ নহয়। আৰু এই বোৱাযোৰ এইযোৰ বোৱাই হয়। যিহেতু আমি নামঘৰলৈ যাওঁ, গতিকে বগা কাপোৰ বহুতে বিচাৰি আছিলে, বগা কাপোৰ লাগে বুলি। আৰু এযোৰ বগা কাপোৰ খুব ধুনীয়া হয়, খুব ধুনীয়া পাতলা। এইযোৰ চব লগতে লাগি আছে। বোৱাযোৰ দে না, লোকেল বোৱা এযোৰ দে। নুনি হয়, এইযোৰ পিয়ৰ নুনি হয়, আপোনালোকে ল'ব পাৰিব। ব্লাউজ পিচটো এনেকৈ দি দিয়া। ব্লাউজ পিচটো চাইডত এইখিনি চব চাইড পটি হ'ব। বগা কাপোৰ, যিহেতু ঘৰত বোৱা নুনি হয়, এয়া পিয়ৰ নুনি হয় একেবাৰে। এখন আহিব আপোনাৰ মেখেলা এখন, অকল এযোৰে দেখাম দেই আজি। এখন আহিব পিয়ৰ নুনি হয়, মেখেলা এখন খুব ধুনীয়া বহল হ'ব দেই। চাওক কিমান বহল এয়া। আৰু বগা কাপোৰৰ প্ৰতি মোৰ মানে দুৰ্বলতা বেলেগেই, আপোনালোকক মই আগৰ পৰাই কৈ আছোঁ। দেখিলেই মানে চব পিন্ধো লাগি যায়। এখন আহিব চাদৰখন, এই চাইড পটি নাই, ব্লাউজ পিচটো দিলে সেইটো ফিক্স হয়। বেয়া হ'ব। যদি আপোনালোকক প্ৰয়োজন হৈছে, যদি ল'ম বুলি ভাবিছে, বহুতে সুধি থাকে, বহুত দূৰলৈকে যিহেতু অনলাইন নিছে মোৰ কাপোৰখিনি, আৰু বহুত ভাল লাগিছে আপোনালোকক। কি বুলি ক'ম আৰু, দিল্লীৰ পৰা বহুত দূৰলৈকে গৈছে। আৰু আপোনালোকে যদিহে কাপোৰখিনি ল'ম বুলি ভাবিছে, মোক কণ্টেক্ট নাম্বাৰ দি দিছোঁ 9707666795। সেই নাম্বাৰটোত কল কৰিব। আপোনালোকে মোৰ পৰা কাপোৰখিনি হোৱাটছআপ কৰিব। হোৱাটছআপ কৰাৰ পাছত আপোনালোকে অৰ্ডাৰটো মোক দিব পাৰিব। আৰু যদিও বিচাৰে JBৰ পৰাও আপোনালোকে মোক ল'ব পাৰিব। তাতো যিহেতু প্ৰডাক্টখিনি গৈ আছে, তাৰ পৰাই মেখেলা চাদৰখিনি বহুতকৈ গৈ আছে, তো তাৰ পৰা আপোনালোকে ল'ব পাৰিব। চাওকচোন কিমান ধুনীয়া হয়, ডবোৱা কৰা আছে। আৰু এইফালেতো আপোনালোকে দেখিছে কিমান কাপোৰ আছে।
তো আপোনালোকে পলম নকৰি সোনকালে ল'ব পাৰিব। আৰু মুগাৰ ছেট যদি পিয়'ৰ মুগাৰ যদি বিচাৰে, পিয়'ৰ টচ বিচাৰে, যদিহে ধৰক 50-50 এইখিনি বিচাৰে, তেনেহ'লে ইয়াতে পাই যাব, আপোনালোকে অৰ্ডাৰ কৰিলেই হ'ল। তো আজিলৈ আহিছোঁ, ইমান দীঘল কৰি নাথাকোঁ, যিহেতু তাতো অনলাইনৰ প্ৰডাক্টখিনি বহুতখিনি অৰ্ডাৰ আহি আছে, তাত সেইখিনিও কৰিব লাগিব, ফটোখিনি দিব লাগে, সেইখিনি দি লওঁ। তো আজিলৈ আহিছোঁ, যদি আপোনালোকক ভাল লাগে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।